নমস্কাৰ সকলোকে কি খবৰ ভালনে আপোনালোকৰ মোৰ কিন্তু বহুত চৰ্দি লাগি আছে সো সেইকাৰণে মোৰ অকমান গাটো বেয়া আকৌ নতুন এটা ভ্লগ লৈ আহিছো বহুত দিনৰ পাছত কাৰণ মোৰ গ্যাপছ পৰি যায় অলপ ব্যস্ত থাকো যেহেতু সেইবাবে তথাপি দিবলৈ চেষ্টা কৰিম বাৰু যি কি নহওক মই এফালে যাবলৈ ওলাইছো মানে মোৰ এখন ঘৰত মানে বিয়া হোৱা ঘৰখনত মই পথাৰ আছে বুলি শুনিছো আধি হয় যেনিবা কিন্তু কোড আছে কি গম নাপাও তাকে বলো আজি ভিডিঅ' বনৰ চলৰে অকণমান পথাৰখন চাই আহো সো আপোনালোককো দেখাম দেৰি নকৰো বলক মোৰ লগত আৰু কোন যাব তাকো দেখাম আপোনালোকক তো ওলাই ললো পথাৰ যাম যিহেতু ন অকণমান পথাৰ ভাইবছ লাগে পুৱাকে অকণমান হেৰি কৰিছোঁ এয়া মোৰ লগতে প্ৰিয়া আহিছে ভিডিঅ' বনাই হেনো মোৰ ৰ'দ বহুত বেছি ৰ'দ ভিডিঅ'ৰ নামত কি যে কৰা হয় নাই কোনফালে যাম এতিয়া আমাৰ ইয়াত কোনো এটা ল'ৰা ছোৱালীয়ে কোনফালে এইফালে পাৰ হৈ দিওঁ গাত যে আগতে খেলিছিলে বুলি আগতে আহিছিলে বুলি শুনিছিলো কিন্তু এতিয়া চাগে কোনো চিনিয়ে নাপাব এইখিনি কাৰ হয় নাজানো আমাৰ চিনি তিনি নাপালো মাজত সোমাই ললো মাজত মানে এইখিনি পৰি আছে হা আৰু এইফালে পলিথিনটো দেখিছে ইয়াত মানে কমলা লৈ আহিছো খাব লাগিব অকণ ভাইবছটো ল'ব লাগিব ন কাৰ হয় নাজানো বহি লৈছে ইমান গৰম উঠিছে ভিডিঅ'ৰ নামত যে ইমান ৰ'দ এতিয়া মই ভিডিঅ' বনাওঁ ঘৰৰ মানুহে কোৱাৰ মতে পথাৰ এইখিনি ইয়াতে বুলি কৈছে কিন্তু একজেক্ট কোনখিনি নাজানো দেখাম বুলি কৈছিলোঁ হয় কিন্তু একদম নাজানো আমি গৈ সেইডোখৰতে ভিডিঅ' বনালোগৈ আৰু যাওঁ আৰু নোৱাৰিছোঁ বহুত বেছি ৰ'দ আৰু অকণমান আৰু ফটো চটো অলপ মাৰি লওঁ আৰু তাৰপিছত যামগৈ আৰু ফটো মৰা হৈ গ'ল ভিডিঅ' বনালোঁ হৈ গ'ল কিন্তু কমলা আনিছিলোঁ খাবলৈ কিন্তু কমলা ভাগে গ'ল ইমান যি গৰম বাপৰে নোৱাৰিছোঁ দেই আমি এতিয়া কোনফালে আহিছিলোঁ বাৰু ফালে আহিছিলোঁ তো এতিয়া যাওঁগৈ আৰু নোৱাৰিছোঁ আৰু আপোনালোকে চাগে ব্লগটো চাই ভাবিছে চাগে ই যদি অকল ফটো মাৰিবলৈ ভিডিঅ' মাৰিবলৈ গৈছিলে মই আচলতে আগতে সৰুতে আমাৰ ঘৰত পথাৰলৈ গৈছিলোঁ ৰুব জানো হা মই ৰুই পাইছোঁ ৰুবলৈ গৈছিলোঁ কিন্তু ডাঙৰ হোৱাৰ পিছত বাৰু সঁচা কথা ক'বলৈ গ'লে পথাৰলৈ যোৱা হোৱা নাইও যোৱা আজি বহুত দিনৰ পিছত পথাৰে বহুত দিন মানে বহুত বছৰৰ পিছত এতিয়া পথাৰলৈ আহিছোঁ এনেই মাজে মাজে খালি এনাইহঁতৰ ঘৰলৈ গ'লে পথাৰত ভুমুকি মাৰোঁ খালি নমৰাকৈ নাথাকোঁ যতিকে আপোনালোকে মোৰ যদি ইনষ্টাগ্ৰামটো চাইছে বা ফেচবুক চাইছে তাত মোৰ ভিডিঅ' পাই থাকে ভুমুকিটো মাৰোঁ নমৰা নহয় বাৰু বাকী বহুত চৰ্দি নোৱাৰিছোঁগৈ আৰু কণ্ট্ৰল কৰিবলৈ চ' এতিয়া যাওঁ নাৰ্জী ফুল ফুলাই থৈ দিছে লাইনকৈ ভাল লাগিছে দেখি কাৰ ঘৰ নাজানো খালি বহুত ধুনীয়াকৈ ফুলাই থৈ দিছে এইফালে আহি থাকোঁতে পুখুৰীটোত দেখিলোঁ ইমান ধুনীয়াকৈ ফুলি আছে কালাৰটো বৰ ধুনীয়া মিঠা একদম অথনি যাওঁতে মনে নকৰিলোঁ ইমান ধুনীয়াকৈ ফুলি আছে মাজত সোমাই দিয়া যোগে ফটো মাৰি দিম ভিডিঅ' বনাই দিম কষ্ট কৰিব লগা হৈছে এইফালে জংঘলৰ মাজে মাজে সাপে মেৰিয়ানো বাঁহ গছত ভূত থাকে বুলি কয় নহয় আমি কোনফালে আহিছিলোঁ এইফালে আহিছিলোঁ ন কি পাইছোঁ ইমান ভাল আহি মোৰ এইফালে মই ব্ৰেকফাষ্ট কৰা নাছিলোঁ এইফালে মন্দিৰ গৈছিলে যিহেতু গতিকে ময়ো খোৱা নাছিলোঁ আৰু মোৰ কাৰণে একদম আহি পাইছোঁ একদম ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ কাৰণ মই নিজে লৈ খাব নোৱাৰোঁ সেইকাৰণে ধন্যবাদ মোৰ কাৰণে মোলৈ কিহৰ কাৰণে ধন্যবাদ আহি ধুনীয়াকৈ খাই বৈ ল'লোঁ এতিয়া আকৌ এইকেইটা পলিথিন কলপাত লৈ আকৌ যাওঁ এইবাৰ দোকানৰ ফালে
মানে কমলাকেইটা খোৱা নহ'ল ন, তো টেঙা যেতিয়া খাবই লাগিব, খাম বুলি ভাবিলোঁ যথেষ্ট খামেই। তো সেইটো কাৰণে এতিয়া আমাৰ দেউতাৰ যিহেতু গ্ৰচাৰী দোকান এখন আছে, তো তাতে এতিয়া অকণ বহিমগৈ। দেউতা ঘৰলৈ আহিব, দেউতাৰ যিহেতু গা বেয়া, গতিকে তাতে বহিমগৈ আৰু তাতে খামগৈ বুলি কলপাত লৈ লৈছোঁ। মানুহজন আৰু মই খাম। তো তেওঁ বাকী টেঙা চেঙা লৈ গ'ল। চৰ্দি দেখিছেনে, ইমান চৰ্দি হেৰি কৰিছে। তো টেঙা খামগৈ এতিয়া। দোকানত আহি টেঙা কাটিলোঁ, কাটি মেলি এইফালে এতিয়া আমি দুইজনে বহি লৈছোঁ। আমি পিকো ইনভাইট কৰিলোঁ টেঙা খাবলৈ, পিয়ে খাই আছে, আমিও খাওঁ আৰু টেঙা কমলা। চামুচেদি কেলে খাইছা আকৌ তুমি? ভাল লাগিব এতিয়া ই টেঙা কিবা হাতে দিয়ে খাই, চামুচেদি খাই নি? চবফালে টেষ্ট ল'ব লাগে। বৰ কিবা মডাৰ্ণ বনিছে। কিন্তু টেঙা খাই মেলি ইটো সিটো কৰোঁতে একদম দিনটো পাৰ হ'ল। আহি এতিয়া মানে ৰাতিয়ে হ'লহি আৰু একদম ইটো সিটো কৰিলোঁ। তো তাৰপিছত আজি মানে বাৰ বাৰ্থডে হয়, গতিকে অকণ যিহেতু বা নাই, বা গুৱাহাটীত থাকে, কিন্তু তথাপিও এনেই ঘৰতে অকণমান নিয়ম কৰা হৈছে। তো এইফালে পায়স, ধুনীয়াকৈ পায়স খাই লওঁ। আৰু কোন কোন আহিছে দেখাওঁ। বিশেষ কোনো নাই, ঘৰৰ মানুহখিনিয়ে। তাৰপিছত এনেই আৰু অলপ মানে খানাটো আয়োজন কৰা হৈছে, অকল ঘৰৰখিনিয়ে, বেলেগ কোনো নাই। যিহেতু যাৰ বাৰ্থডে হয় তাই নাই ন, তো সেইকাৰণে অলপ আয়োজন কৰা হৈছে। তো কোন কোন আহিছে আপোনালোকক দেখাওঁ আৰু লগতে খাওঁ। চকী এখন হ'ব লাগিছিলে। ফটো নাই মৰা, ভিডিঅ' কৰিছোঁ। মই এতিয়াই কৰিম, কৰি ল'ম, মই এতিয়া কৰিয়ে ভাল লাগিছে। এফালে খুৰা, পেহা, নিতুল দা, দেউতা, এফালে সৰু খুৰা আৰু এবাৰ চাই দিয়ক। চবে খোৱাত লাগিছে। আৰু এফালে বৌ, আজি মই যিহেতু ছুটীত আছোঁ, সেইকাৰণে খুৰী আৰু মায়ে পূৰা ৰন্ধা বঢ়াত লাগিছে। দেখিছে কিমান ফেচিলিটি, এতিয়া বুট খাবলৈ পাইছোঁ। এতিয়া এইকেইদিন মানে একদম বেলেগ আৰাম আৰু। তো ময়ো খাওঁ আৰু আপোনালোককো বিদায় দিওঁ। যিসকলে মোৰ ভ্লগটো শেষলৈকে চাইছে, বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু এনেকৈ মোক মৰম দি যাব। আৰু কিবা ভুল হ'লে আঙুলিয়াই দিব, নিশ্চয় শুধৰাম। বাকী আৰু দীঘল নকৰোঁ, আৰু খানা পিনা হ'ব আৰু এইবিলাক আৰু কিনো দেখাম আৰু ন। তো আজিলৈ ইমানেই। তো আজিলৈ আহিছোঁ, বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম কিন্তু দেই, আপোনালোকে হেৰাই নাযাব মোৰ পৰা। বাই বাই।